Hi friends, good morning. আজি মাঘৰ বিহুৰ উৰুকা আজি অভাৰ ঠাণ্ডা পৰিছে বৰষুণ দিছে ৰাতি বৰষুণ হোৱাৰ কাৰণে অভাৰ ঠাণ্ডা পৰিছে এতিয়া আমি বজাৰ কৰিবলৈ যাম আপোনালোকে বজাৰ কৰা ভিডিঅটো চাই থাকিব বজাৰত মই আপোনালোকক দেখুৱাই থাকিম মাছ মাংস সকলোবোৰ দেখুৱাই থাকিম আপোনালোকে চাই থাকিব মোৰ চেনেলটো মুন ফুড এণ্ড ব্লগছ আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব নতুন চেনেল আপোনালোকক মৰম আশীৰ্বাদ বন্ধুসকল আমি এতিয়া যাই আছোঁ দেওনাগা পালোঁ আহি ইয়াত ঠাণ্ডা পৰিছে বন্ধুসকল কুঁৱলী যোৱাই নাই সেইটো নাহে হাই ফ্ৰেণ্ডছ বজাৰ কৰি আহি পালোঁ ঘৰ পালোঁ আহি বজাৰত বহুত ভাল লাগিল বজাৰত আজি বহুত মাছ উঠিছে মাছ মাংস বহুত উঠিছে আজি আমাৰ ৰামৈ বজাৰত গৈছিলোঁ আমি মাংস অলপ ল'লোঁ লগতে এটা মাছ আনিলোঁ লোকেল চন্দা আছিল 3.5 কেজি ওজনৰ তাকে আজি খাম আৰু কি আৰু এনেকৈ আৰু অলপ বজাৰ কৰিলোঁ আৰু ঘৰৰ কাৰণে বিহুৰ কাৰণে আজি মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব উৰুকা স্পেচিয়েল ভিডিঅ'টো কেনে হৈছে ক'ব নোৱাৰোঁ পাৰিলে ভালকৈ বনাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকৰ উৰুকাৰ প্ৰতিটো মুহূৰ্ত আপোনালোকৰ আগত দেখুৱাই থাকিম বৰ্ণনা কৰি থাকিম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব